এয়া মই তিতা কেৰেলা লৈছোঁ। ইয়াৰে তিতা কেৰেলাৰ এয়া বাকলিবিলাক মই এৰুৱাই ল'ম। এৰুৱাই ভালদৰে ধুই মই কুটিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাবচোন। মইনো তিতা কেৰেলা কেনেদৰে বনাওঁ। আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই তিতা কেৰেলাকেইটা বাকলি গুচাই ভালদৰে পানীৰে ধুই লৈছোঁ। এতিয়া মই তিতা কেৰেলাকেইটা কাটিম। আপোনালোকে চাই যাবচোন। এয়া মই তিতা কেৰেলাটো মাজতে ফালি লৈ গুটিবিলাক উলিয়াই লৈছোঁ। তিতা কেৰেলাকেইটা এনেদৰে মই পাতলকৈ কাটি লৈছোঁ। আৰু এয়া বনাবৰ কাৰণে দুটা লৈছোঁ পিঁয়াজ, এটা জলকীয়া। বহুত বেছি একো ব্যৱহাৰ নকৰোঁ মই। এতিয়া মই গেছটো অন কৰি কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে। ইয়াতে দিছোঁ এতিয়া তেল। তেলটো এতিয়া গৰম হৈ গৈছে। ইয়াতে যে মই দুটা পিঁয়াজ লৈছিলোঁ, পিঁয়াজ দুটা মই দীঘল দীঘলকৈ কাটি এনেদৰে তেলতেই বহাই দিছোঁ। আৰু এতিয়া জলকীয়াটো মই তেলতেই দি দিছোঁ। এতিয়া ইয়াতে দিছোঁ মই কেইটামান পাঁচফোৰণ, তেলতেই দি দিছোঁ। কাৰণ পাঁচফোৰণ দিলে গোন্ধটো ধুনীয়া ওলায় আৰু খাবলৈ ভাল লাগে। এতিয়া মই পিঁয়াজটো অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। পিঁয়াজটো ৰঙচুৱা হৈ গৈছে। ইয়াতে মই দিছোঁ হালধি। হালধি দি এনেদৰে লৰাই দিছোঁ। এতিয়া মই কাটি থোৱা তিতা কেৰেলাখিনি বহাই দিছোঁ। বহাই দি এনেদৰে মই আটাইখিনি লৰাই দিছোঁ। এতিয়া ইয়াতে মই দিম সোৱাদ অনুযায়ী নিমখ। নিমখ দি আকৌ এনেদৰে মই আটাইখিনি লৰাই দিছোঁ যাতে নিমখখিনি সকলোতে লাগি যায়। আৰু এতিয়া এখন ঢাকনি মাৰি দিছোঁ সিজিবৰ কাৰণে। আপোনালোকে মাজে মাজে ঢাকনিখন উঠাই চেক কৰি থাকিব, নহ'লে তলিত লাগি যাব। মই আকৌ এবাৰ ঢাকনিখন গুচাই চাওঁ। এইখিনি আৰু অকণমান সিজিব বাকী আছে। মই আকৌ এবাৰ ঢাকনিখন অলপ সময়ৰ কাৰণে লগাই দিছোঁ। এতিয়া আকৌ অলপ গুচাই চাওঁ। এয়া মোৰ তিতা কেৰেলা ভাজি প্ৰায় হৈছে আৰু মই এতিয়া ঢাকনি নিদিওঁ। ঢাকনি নিদিয়াকৈ অলপ সময় ভাজিম। আৰু এতিয়া ইয়াতে মই দিছোঁ অকণমান মিট মছলা। আৰু দিছোঁ এতিয়া অকণমান জলকীয়া গুড়ি। এতিয়া মই ধুনীয়াকৈ লাৰি দিছোঁ যাতে আটাইখিনি ধুনীয়াকৈ মিশ্ৰণ হৈ যায়। আৰু এতিয়া মোৰ তিতা কেৰেলা ভাজি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি কেৰাহীটো নুমাই দিছোঁ। এতিয়া এটা পাত্ৰত আপোনালোকক উলিয়াই দেখুৱাওঁ। আপোনালোকে এনেদৰে তিতা কেৰেলা বনাই খাই চাবচোন।
কাৰণ এনেদৰে ভাজিলে বহুত তিতা নালাগে সৰু ল'ৰা ছোৱালীও খাই ভাল পাব আৰু খাই কেনেকুৱা পালে কমেন্ট কৰি জনাব নাপাহৰিব মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰি দিবচোন আজিলৈ বাই বাই